এই বিলি 2022 মেট্ৰিক পৰীক্ষাত সুখাতিৰে উত্তীৰ্ণ হোৱা 10 গৰাকী ছাত্ৰ-ছাত্ৰী কমল কুমাৰ ব্ৰহ্ম নামেৰে আমি এই বিলি 16তম আমি তেওঁলোকক বঁটা বা আমি দিছোঁ আৰু এডমিশ্যনৰ কাৰণে স্কলাৰশ্বিপ আৰু তেওঁলোকক আমি এটা চাইটেশ্যন আৰু বিভিন্ন কিতাপ দি পেলাই আমি সম্বৰ্ধনা জনাইছোঁ। প্ৰতিভা আৰু ছাত্ৰ-ছাত্ৰী যদি তেওঁলোকে কষ্ট যদি কৰিব পাৰে তেতিয়াহ'লে মাতৃভাষা মাধ্যম বড়ো ভাষা মাধ্যম পঢ়িও ভাল ৰিজাল্ট কৰিব পাৰে, ভাল মাৰ্কছ আনিব পাৰে। ইয়াৰে এটা প্ৰমাণ আৰু দীপক বড়ো আৰু মনদীপ বড়ো দুয়োগৰাকী ছাত্ৰই এইবাৰ বড়ো মাধ্যমত পঢ়ি পেলাই অসমৰ ভিতৰত 97% লৈ তেওঁলোকে উত্তীৰ্ণ হৈছে। অসমৰ টপ 10 লয়ষ্টটো হ'ল 98 আৰু বড়ো মাধ্যমৰ হাইষ্টটো হ'ল 97। তো 1% পাৰ্থক্য আছে, কিন্তু এই পাৰ্থক্যটো আমি পাৰ্থক্য হিচাপে আমি এটা সংগ্ৰাম হিচাপে আমি লৈছোঁ। গুণগত শিক্ষাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা কাম কৰি আছে আৰু 16-17 বছৰ ধৰি আমি অব্যাহত ৰাখিছোঁ। প্ৰায় 19,077 ছাত্ৰ-ছাত্ৰীয়ে বড়ো মাধ্যমত এইবাৰ হাইষ্ট মানে 16টা বছৰত তেওঁলোকে ফাৰ্ষ্ট ডিভিজন মানে বিভাগত তেওঁলোকে উত্তীৰ্ণ হৈছে। 17,303 মেট্ৰিকত উত্তীৰ্ণ হৈছিল। তাৰে ভিতৰত 9,507 গৰাকীয়ে মানে উত্তীৰ্ণ হৈছিল তেওঁলোকে আৰু ইয়াৰে 60.72% অসমত 56% মানে ইয়াৰ উত্তীৰ্ণ হাৰ আৰু বড়ো মাধ্যমত 60.something উত্তীৰ্ণ হাৰ। এই ক্ষেত্ৰত মই শুভেচ্ছা দিছোঁ। আনহাতেদি মই চৰকাৰক এই কথাটো মানে নজৰ দিবলৈ মই ক'ব বিচাৰিছোঁ যে অসমৰ শিক্ষা বিভাগৰ কিছুমান বিষয়াসকলৰ গাফিলতি আৰু যিখিনি আহি দৃষ্টিৰে চোৱা চকু, ইয়াৰ বাবে বড়ো মাধ্যমক নিষেধ কৰা এটা ষড়যন্ত্ৰ অব্যাহত আছে এতিয়াও। আৰু শিক্ষা বিভাগৰ এই যে BO, DO, IS বিলাকৰ যিবিলাক অফিচাৰবিলাকৰ এইবিলাক মানে বড়ো মাধ্যম নিষেধ কৰা এই ষড়যন্ত্ৰ, ইয়াৰ উদাহৰণ হিচাপে মই ক'ব বিচাৰোঁ যে বড়ো মাধ্যমত 611টা 611 বিদ্যালয়ত এতিয়াও ছিংগল টিচাৰ আৰু তাত 0 টিচাৰ আছে। এতিয়াও 23 স্কুলত যিসকল বড়ো মাধ্যমত নহয় তেওঁলোকক বড়ো মাধ্যমত মানে পষ্টিং দিছে। আমি কৈছোঁ বাৰম্বাৰ যে এনেকুৱা কৰিব নালাগে। বড়ো মাধ্যম বিদ্যালয়ত য'ত ৰোষ্টাৰ মেইনটেইন নহয় তাত ৰোষ্টাৰ জাপি দিয়া হৈছে। বড়ো মাধ্যম বিদ্যালয়ত শিক্ষক নিদিয়ে, তাত শিক্ষক নিদিয়ে, আনপিনি দিয়ে ছাত্ৰ-ছাত্ৰীসমূহক আনি তেওঁলোকে বড়ো মাধ্যম বিদ্যালয়ত মাৰ্জাৰ কৰিব বিচাৰিছে। ধেমাজি আৰু বৰপেটাত ইয়াৰ উদাহৰণ আছে। মাৰ্জাৰ কৰি পেলাই বড়ো মাধ্যম মানে নাইকিয়া কৰিব বিচাৰিছে আৰু বিভিন্ন প্ৰক্ৰিয়াৰে বেষ্ট স্কুলত মানে জইন হ'ব দিয়া, তেওঁলোকক আধাৰত জমা হ'ব দিয়া, এই যিবিলাক প্ৰক্ৰিয়া চলি আছে শিক্ষা বিভাগত, এইটো বড়ো মাধ্যম নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ। আৰু ইয়াৰ কাৰণে অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে বড়ো মাধ্যমৰ কাৰণে এটা নীতি ৰাখিব লাগে, এটা ব্যৱস্থাৰে বড়ো মাধ্যমক জীয়াই ৰখাৰ কাৰণে বা গুণগত শিক্ষা আগবঢ়াই লৈ যোৱাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আৰু এই শিক্ষা বিষয়াসকল যিসকলে বড়ো মাধ্যম নিষেধ কৰিব বিচাৰিছে তেওঁলোকক আমি সকীয়াই দিছোঁ যে প্ৰয়োজন যদি হয় আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু শিক্ষাৰ যি মৌলিক অধিকাৰ ইয়াৰ পৰা আমাক বঞ্চিত কৰিব নালাগে। বেচৰকাৰী খণ্ড আৰু চৰকাৰী খণ্ডৰ মাত্ৰ এগৰাকী, এইটো ক্ষেত্ৰত কি হ'ব? আচলতে বড়ো মাধ্যমৰ বেচৰকাৰী খণ্ডখিনি চৰকাৰী খণ্ডখিনিক গোটেইখিনিয়ে বেচৰকাৰী আৰু চৰকাৰী বিভাগৰ এজন আমি যেতিয়া বঁটা দিছিলোঁ বা আমি তেতিয়া চৰকাৰী মাধ্যম আৰু স্কুলৰ মানে শিক্ষাৰ্থীসকলে বেছিভাগ তাত মানে বেছি পাৰ্চেণ্ট পাইছিল।
কিন্তু এতিয়া দেখিবলৈ পাইছোঁ যোৱা 5 বছৰৰ পৰা যে প্ৰাইভেট স্কুল যিবিলাক বড়ো মাধ্যমৰ তেওঁলোকৰ ৰিজাল্ট মানে পৰ্যাপ্ত চৰকাৰী স্কুলতো মানে অলপ তলত থাকে। ইয়াৰ কাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ সকলো ছাত্ৰ ছাত্ৰী লগতে অভিভাৱকৰ লগতে আমাৰ শিক্ষাৰ্থীসকলে সময়মতে ক্লাছ কৰিব লাগিব, পাঠদান কৰিব লাগিব। এখন গুণোৎসৱৰ কাৰণে প্ৰস্তুতি চলালে নহ'ব। 9টা বজাত আহি পেলাই 2টা বা 2:30 বজাত যি মানে পাঠদানৰ যি সময় সেইটো ভালদৰে কৰিব লাগিব। আৰু বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰ দুয়ো মিলি পেলাই য'ত ছায়েন্স টিচাৰ নাই, য'ত মানে ইংৰাজী মানে টিচাৰ নাই, এইবিলাক যিবিলাক ভেকেঞ্চি হৈ আছে টেট শিক্ষকৰ নিযুক্তি যোগ্যতা আৰু অন্য টিচাৰবিলাক পূৰণ কৰাৰ কাৰণে ব্যৱস্থা লওক আৰু গুণগত শিক্ষা দিয়াৰ কাৰণে চৰকাৰী মাধ্যমত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ।